যোৱা বছৰৰ পৰা আমি সুপাৰ 50 আৰম্ভ কৰিছিলোঁ আৰু সেইটো পিছত আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত সুপাৰ 50 হিচাপে ঘোষণা কৰিলোঁ। এই বছৰ আমি 50 জন ল'ৰা ছোৱালী এটা এক্সাম লৈ পেলাই টেষ্ট লৈ পেলাই তেখেতসকলক বাছনি কৰি দিল্লীলৈ UPSC কোচিঙৰ কাৰণে পঠাইছোঁ। আৰু এটা 50 জনীয়া টিম তেখেতসকলকো বাছনি কৰি APSCৰ কাৰণে গুৱাহাটীত পঠাইছোঁ। আৰু 50 জনীয়া এটা টিম তেখেতসকলক মেডিকেল কোচিঙৰ কাৰণে গুৱাহাটীলৈ এলেনত পঠাইছোঁ। আৰু 50 জনীয়া টিম কোকৰাঝাৰত আমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে ইয়াত মানে কোচিং দিয়া হৈছে। আমাৰ অঞ্চলটোত শান্তি অহাৰ পিছত ছাত্ৰ ছাত্ৰী বহুত আগবাঢ়ি আহিছে আৰু এডুকেশ্যনৰ প্ৰতি যি এটা বেয়া এটা পৰিৱেশ আছিলে সেইটো দূৰ হৈ গ'ল। এতিয়া এডুকেশ্যনৰ কাৰণে শিক্ষাৰ কাৰণে ভাল পৰিৱেশ এটা লাহে লাহে আহিছে। তো সেইকাৰণে ইমান বছৰ দশকৰ পৰা দশক ধৰি আমাৰ ছাত্ৰ ছাত্ৰীয়ে বঞ্চিত হৈ আছিলে, তেখেতসকলক এতিয়া আমি অতি শীঘ্ৰে কিছুমান সুবিধা আমি দিবলৈ বিচাৰিছোঁ। সেইকাৰণে এই সুবিধাৰ ভিতৰত UPSC, APSC, মেডিকেল আৰু ইঞ্জিনিয়াৰিং এই গোটেই কোচিংটো আমি BTRৰ 5টা ডিষ্ট্ৰিক্টতে আৰম্ভ কৰিবলৈ প্লেনিং কৰি আছোঁ। আৰু ইয়াৰ লগতে ষ্টাফ চিলেকশ্যন আৰু বেলেগ বেলেগ যিবিলাক পৰীক্ষা হয়, যিবিলাক গ্ৰেজুৱেটে এটেম্প কৰিব পাৰে, যিসকলক মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি এটেম্প কৰিব পাৰে, সেই কোচিংবিলাকো আমাৰ প্ৰত্যেকটো ছাব ডিভিজনত মাল্টিপাৰ্পাছ এটা কোচিং চেণ্টাৰ নিৰ্মাণ কৰি সেই ছাত্ৰ ছাত্ৰীসকলকো আমি সহায় কৰিবলৈ এটা পদক্ষেপ হাতত লৈছোঁ। सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द फर्टआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।